তোমাৰ ঘৰ ক'ত? লক্ষীপুৰ। দেউতাৰ আৰনো ক'ত? তেজপুৰত আকৌ। অ তেজপুৰত? তুমি থাকা ক'ত? পিছে তুমি থাকা ক'ত? মই থাকো গুৱাহাটী। ভন্তি তোৰে নাম গীতাঞ্জলি, গীতাঞ্জলি। চাওঁতে চাওঁতে তয়ে দেখোন হলি বৰে জলি। একেখন ঘৰৰে আমি দুয়ো ভনী, বাই ডাঙৰ আৰু মই সৰুজনী। হাঁহিৰে সবাৰে মনৰ চিন। চল সাথী চল, পেডল পেডল, এক নম্বৰ বাগানে পাতা তোলা কামৰে। বাবু সাহেব দেখলে ঘূৰাই দিবে পটলে, নাই পাবি বুঢ়া তলব রে। দেৱী দুৰ্গা পাৰ্বতী, কোনো জনী আকৌ সৰস্বতী। মৰিলো নিগমে পতলি কমৰিয়া, বগা বগা গাল ৰে, মুচকি হাসি তোর বড়া কমাল রে। পতলি কমরিয়া, বগা বগা গাল রে। খবৰ ভাল? আছো আৰু ডিঙি দুটা গাটো ওলমাই। ভাত খালি? খোৱাবি নেকি? নহয় মানে এই খুৰা খুৰীৰ ভাল? ঘৰত গৈ খবৰ লৈ আহিবি। যাম যাম, কেলে নাযাম। হেৰি দিনৰ দিনটো টিকটকৰ ফাপৰি কেইজনী চাই থাক। বেয়া কিয় পাইছা? একেলগে কৰোৱা না। কি কৰাৰ কথা কৈছ? ৰেপিং টিকটক কৰি থাক ঘৈণীয়েৰ কেইজনীৰ লগত। ধান চুনালিতে তৰা পতিক হাতে পতে সিকি মিকি নাচি নাচি যায়। পাগলি তোর পাগলা কই, পাগলা তোর পাগলি কই, পাগলি তোর পাগলা নাই, পাগলা তোর পাগলি নাই। পাগলি হি তোর পাগলা হতে চাই, তোর মে মনলে পুরে হব চাই। পাগলি তোর রূপু জানো বাবু জানো ও শহরের দাদা, গাঁৱৰ দেখাই খসা মৰম দিব যে মোক চাবা। গাঁৱৰ দেখাই পুৱা যদি কাজিয়া হৈ গধূলিকে মিলো, ওর কলি যখন তোমাকে তো দিলো। মৰমবোৰ মাজে মাজে মনটোক ধৰি গৰু পিতন দিব মন যায়, কাৰণ খাই মোৰ পিন্ধে মোৰ কিন্তু চিন্তা কৰে বেলেগৰ। তই এবাৰ মেট্ৰিক দি আছা না? তই যে আৰ ঘৰে তাৰ ঘৰে কুকুৰৰ নিচিনাই ঘূৰি আছা পঢ়া কেইটা। শুন, মই দিনৰ পোহৰত আৰু ৰাতিৰ আন্ধাৰত কেতিয়াও নপঢ়ো, বাকী সময়খিনিতে পঢ়ো, বুজিলি তো? হেল্ল' হেল্ল'। শাওণ মাহ আহিলে তোলে মনত পৰে, ডাৱৰ দেখিলে আৰু তোলে মনত পৰে, সো কিউট। বৰষুণ যাক দেখিলে বেছিকে মনত পৰে। হ'ব কেলা, গম পাইছো, ছাতিটো ঘূৰাই দিম দে, কাইলৈ লৈ ল'বি। यार भाई मैं तो बोर हो गया और इस बार तो आईपीएल भी नहीं चल रहे। अबे भाई आईपीएल चल तो रहे हैं। कौन से? अबे इंडियन पुलिस लीग दे दनादन। ये कहाँ हो रहा है? अबे वो देख। পাখৰি সেইডোখৰ খাওঁতে তোৰ ইমান দেৰি লাগেনে? ল'ৰাটোলৈ আহি তেজটোপা খালি কাক পাখৰি বুলি কৈছ? চাহ শাহুমা চাহুমা নামানিম, এইডালে খৰাব খৰাব কোবাই দিম। হাৰাম জাতি। ये इस बार इंग्लिश में भी फेल हो गया। क्या बात कर रही हैं आप? मेरा बच्चा और इंग्लिश में फेल, अनपॉसिबल। देखिए, अनपॉसिबल नहीं होता, इम्पॉसिबल होता है। लगता है आपकी भी इंग्लिश कमजोर है। तेरी वजह से तेरे बाप की बेइज्जती होती है साले। कभी सोचा है कि एम सीधा और डब्ल्यू उल्टा क्यों होता है?
क्योंकि मैन हमेशा सीधे होते हैं और